আমি আমাৰ হাৰ্টফুলনেছ মাষ্টাৰ ক্লাছৰ তৃতীয় আৰু অন্তিম সেশনত আপোনালোক সকলোকে পাই অতিশয় আনন্দিত হৈছো। আহক সময় নষ্ট নকৰি আমাৰ ধ্যানৰ অভিজ্ঞতা গভীৰ কৰিবলৈ পুনে পুনে কমলেশ পেটেলৰ ওচৰলৈ যাওঁ। প্ৰিয় বন্ধুসকল, পুনৰ আপোনালোকক স্বাগতম জনাইছো। আমি হাৰ্টফুলনেছ মাষ্টাৰ ক্লাছৰ তৃতীয় দিনত উপস্থিত হৈছো। মই আপোনালোকৰ আগত মোৰ জীৱনৰ হাৰ্টফুলনেছ ধ্যানৰ আৰম্ভণি কালৰ এক ব্যক্তিগত অভিজ্ঞতা জনাব বিচাৰিছো। মোক এগৰাকী হাৰ্টফুলনেছ প্ৰশিক্ষকৰ ওচৰলৈ লৈ গৈছিল। প্ৰশিক্ষকগৰাকী গৃহিণী আৰু অতি নম্ৰ ভদ্ৰ মহিলা আছিল। প্ৰথমে তেওঁ মোক সুধিলে, তুমি কিয় ধ্যান কৰিব বিচাৰিছা? মই সেই দিনৰ চিন্তা ধাৰণাৰে উত্তৰ দিলোঁ যে মই ঈশ্বৰ প্ৰাপ্তি বিচাৰিছোঁ আৰু মহান সন্ত স্বামী বিবেকানন্দৰ পদানুসৰণ কৰি সন্ন্যাসীৰ নিচিনাকৈ জীৱন যাত্ৰা কৰিব বিচাৰিছোঁ। তেওঁ ক'লে, হাৰ্টফুলনেছ অনুশীলন অনুসৰি আমি তোমাক তোমাৰ হৃদয়ৰ অন্তৰতম কোণত ঈশ্বৰ অন্বেষণ কৰাটো বিচাৰোঁ। পৰম ঈশ্বৰৰ উপলব্ধি কেৱল হৃদয়ৰ মাজতহে সম্ভৱ। বনাঞ্চল বা হিমালয়ৰ শিখৰ যলৈকে নোযোৱা, হৃদয় তোমাৰ লগতেই থাকিব। এই হাৰ্টফুলনেছ প্ৰশিক্ষকগৰাকীয়ে বৰ সুন্দৰকৈ আৰু ইমান বিশ্বাসযোগ্যভাৱে মোক ক'লে যে যদি ঈশ্বৰ সকলোতে আছে, তেওঁ তোমাৰ হৃদয়তো আছে। গতিকে হৃদয় এৰি তুমি কলৈ যাব পাৰা? হৃদয়ৰ পৰা তুমি কেনেকৈ আঁতৰি যাব পাৰা? আমাৰ সকলো আসক্তি বা অনাসক্তি বা আসক্তিহীনতাৰ অৱস্থা, এই সকলোৰে মূল বা আধাৰ হৃদয়ৰ মাজতে আছে। সেইকাৰণে হৃদয়ৰ প্ৰশিক্ষণ লাগিবই। এইটো কোৱা নহয়নে যে আমি হৃদয়েৰে প্ৰাৰ্থনা কৰোঁ, হৃদয়েৰে আমি অনুভৱ কৰোঁ আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰোঁ। হৃদয়ৰ দ্বাৰাই আমি কিবা কৰা বা অগ্ৰাহ্য কৰাৰ অনুপ্ৰেৰণাও পাওঁ। হৃদয়ৰ জৰিয়তে আমি সৃষ্টিশীল ধাৰণাবোৰ লাভ কৰোঁ। গতিকে প্ৰথমে হৃদয়ৰ প্ৰশিক্ষণ বৰ ভাল কথা। তাৰ পিছত তেওঁ মোক এক সুন্দৰ ধ্যানৰ অনুশীলন কৰালে আৰু ইয়াৰ প্ৰতি মোৰ বৰ বিশ্বাস জন্মিল। আপুনিও য'তেই আছে তাতে হাৰ্টফুলনেছ প্ৰশিক্ষণৰ পৰা অকলশৰীয়াকৈ এই ধ্যানৰ সুযোগ ল'ব পাৰে। এই ধ্যানৰ বহুতো স্থান আছে যাক আমি হাৰ্টস্পট বুলি কওঁ। আপুনি সেই স্থানৰ সৈতে আৰু গোটেই পৃথিৱীতে হাৰ্টফুলনেছ প্ৰশিক্ষকৰ সৈতে সম্পৰ্ক কৰিব পাৰে। মই কেতিয়াও এওঁলোকৰ কোনেও ধ্যানৰ বাবে মাচুল লোৱা দেখা নাই, কাৰণ এই জ্ঞান সকলোৰে মাজত বিনামূলীয়াকৈ বিলাই দিয়াটোৱেই ইয়াৰ অন্তৰালত থকা দৰ্শন। যিজন মহান গুৰুৰ অধীনত মোৰ প্ৰশিক্ষণ হৈছিল, তেওঁৰ মতে ঈশ্বৰ বিক্ৰীৰ সামগ্ৰী নহয়, আৰু আনকি বিক্ৰীৰ সামগ্ৰী হ'লেও তুমি কিমান মূল্য দিব পাৰিবা? আৰু যদি তুমি ঈশ্বৰৰ কাৰণে মূল্য দিব পাৰাই, তোমাক ঈশ্বৰ কিয় লাগে? কথাটো চিন্তা কৰিব লগা। যেতিয়া আমি হৃদয়ৰ ধাৰণালৈ আহোঁ আৰু ঈশ্বৰ উপলব্ধিৰ মাজেদি আন্তৰিক তৃষ্ণা আৰু আকুলতা পূৰ্ণ কৰিব বিচাৰোঁ, আমাৰ হৃদয় উৎস অৰ্থাৎ পৰম উৎসৰ সৈতে সংযোগ কৰাটো প্ৰথম আৱশ্যকীয় কথা। আমাৰ হৃদয়ত ভেকুৱাম বা শূন্য অৱস্থা সৃষ্টি কৰিলে এই সংযোগ সহজেই সম্ভৱ। মাত্ৰ ভাবক, এক আধ্যাত্মিক বা আৱেগিক শূন্যতা। এক প্ৰাৰ্থনাৰ দ্বাৰা এই শূন্যতা সহজেই সৃষ্টি কৰিব পাৰি। কিন্তু প্ৰাৰ্থনাটো বৰ উচ্চ মানৰ হ'ব লাগিব। মোক এইটো লাগে, সেইটো লাগে, মই এইজনৰ সংগ বিচাৰোঁ, এনে সংগৰ পৰা আঁতৰিব বিচাৰোঁ আদি এই ভৌতিক জীৱনত আমি হেৰুৱা
এইবোৰ বস্তুক লৈ প্ৰাৰ্থনা কৰাটোত আমি অভ্যস্ত। কিন্তু আপুনি যেতিয়া মনস্থ কৰিছে যে মই অন্তিম সত্যৰ উপলব্ধি কৰিব বিচাৰিছোঁ, তেতিয়া আমি ভৌতিক বস্তুবোৰ ভিক্ষা কৰিমনে? আমি এই মৌলিক প্ৰশ্নটো নিজকে কৰিব লাগিব। একো নিবিচাৰাকৈ প্ৰাৰ্থনাৰ মাজেদি হৃদয় উৎসৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি? যেতিয়া আমাৰ লক্ষ্য ইমান উচ্চ আৰু মহান, পৰম সত্যৰ উপলব্ধি, তেনে ক্ষেত্ৰত এই নিস্বাৰ্থভাৱে কৰা সংযোগত সকলো সময়তে এই ভাৱ ব্ৰতি থাকিব লাগিব যে হে প্ৰভু, তুমিয়ে মোৰ জীৱনৰ প্ৰকৃত লক্ষ্য। এতিয়া এইটোৱে যদি লক্ষ্য হয়, এই সৰ্বোচ্চ সাধনত কি বস্তুৱে মোক বাধা দিছে? আমি এই বিষয়ে ভাবিব লাগিব। অন্তৰীক্ষণ আৰু পৰ্যালোচনা কৰিব লাগিব যে উচ্চতম অৱস্থা অৰ্জন কৰাত কি প্ৰতিবন্ধক আছে আৰু কিয়। সেই বস্তুবোৰ চিনাক্ত কৰক। তেতিয়া আমি দেখিম যে এইবোৰ মোৰ ইচ্ছা আৰু কামনা বাসনা, যিবোৰে আচলতে মোক উচ্চতম সাধনৰ পৰা পিছলৈ টানি আছে। যেতিয়া আমি উচ্চতম সাধনত আমাৰ দুৰ্বলতা উপলব্ধি কৰোঁ, তেতিয়া আমাৰ এই অনুভৱ আহে যে প্ৰভু, ইচ্ছা আৰু আসক্তিবোৰ মোৰ মাজত আছে। মই তোমাক আমনি কৰিব বিচৰা নাই, কিন্তু মোক সহায় কৰা। এই ইচ্ছাবোৰ হয় পৰিপূৰ্ণ হোৱালৈকে ৰাখা, বা তোমাৰ স্ব-ইচ্ছাই এইবোৰ দূৰ কৰা। যদি এইবোৰ মোৰ আত্মবিকাশৰ পৰিপন্থী, এইবোৰ ৰখা নৰখাত তুমি মোক সহায় কৰা। আমাৰ মাজত থকা ঈশ্বৰৰ সৈতে এই আন্তৰিক ভাৱালাপৰ যোগেদি আমি উচ্চতৰ সত্তাক আহ্বান কৰিবলৈ সমৰ্থ হওঁ আৰু সেইটোৰ সৈতে সম্পৰ্ক স্থাপন কৰোঁ। এই প্ৰাৰ্থনাত আমি বহুতো শব্দ ব্যৱহাৰ কৰা আৱশ্যক নাই, কাৰণ কোনে এই প্ৰাৰ্থনা ওপৰৰ পৰা পাইছে বা এই ভাৱ মনেৰে সৃষ্টি কৰিছে, সেইটো বিশেষ গুৰুত্বপূৰ্ণ নহয়। ই হৃদয় স্পৰ্শ কৰিছেনে? আমাৰ হৃদয়ত ই প্ৰয়োগ হয়নে? ইয়াত হৃদয় আবেদন আছেনে? যেতিয়া এই চমৎকাৰী শব্দই উচ্চতৰ সাধনাত অনুপ্ৰেৰণা দিয়ে, এই শব্দবোৰ তেওঁলোকৰ মাজলৈ কেনেকৈ আহে? হৃদয়তেই প্ৰথমতে এই ভাৱ অনুভূত হয়। তেওঁৰ মহানতাৰ অনুভৱ আৰু মোক নিম্ন অৱস্থাৰ পৰা অগ্ৰগতি দি অন্তিম সত্যৰ উপলব্ধি পোৱাত কেৱল তেওঁৰ সহায়ৰ আৱশ্যক। এই সম্যক ভাৱৰ জ্ঞান থকাটোৱেই প্ৰাৰ্থনাৰ সাৰ ভাৱ। যেতিয়া ভাৱৰ মাধ্যমেদি প্ৰাৰ্থনাটো নিগৰিত হৈছিল, মহান পুৰুষসকলে এই অনুভৱ শব্দৰ আকাৰত প্ৰকাশ কৰিছিল। যেতিয়া আমি এই শব্দেৰে কওঁ, প্ৰভু, তুমিয়েই মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য, ই অন্তৰত এক অনুভূতি সৃষ্টি কৰিব পাৰিব লাগিব। আমি এতিয়াও ইচ্ছাৰ দাস। এই কথাটোৱে প্ৰকাশ কৰিছে যে হয়, মই মোৰ ইচ্ছাৰ দাসত্বত আছোঁ আৰু সেইবোৰে মোৰ উত্তৰণত বাধা দিছে। লগতে আমি মহান শক্তিৰ আহ্বান কৰিছোঁ যে তুমিয়ে আমাক সেই স্তৰলৈ উন্নীত কৰাৰ কাৰণে একমাত্ৰ ঈশ্বৰ আৰু শক্তি। এই প্ৰাৰ্থনাত আমি এই সত্যটি স্বীকাৰ কৰিছোঁ যে আমি নিজেই প্ৰগতিৰ প্ৰতিবন্ধক হৈ পৰা ইচ্ছাৰ দাস, আৰু আমাক সেই অৱস্থালৈ কেৱল তুমিয়েই লৈ যাব পাৰা। প্ৰাৰ্থনাটোত আমি, আমাৰ আৰু আমাক বুলি কোৱা হৈছে। এই শব্দকেইটাক আমাৰ হৃদয়ত বিশেষভাৱে গুৰুত্ব দিব লাগিব। প্ৰাৰ্থনাটোত মই বুলি নিৰ্দিষ্ট কৰা নাই। আমি বুলি ক'লে মই তাত সন্নিৱিষ্ট। ইয়াত মোৰ নিজৰ ধাৰণা নাথাকি সমূহৰ ধাৰণা থাকিব লাগিব। অৱশ্যে আমি প্ৰাৰ্থনাটো কৰিলে
স্বাভাৱিকতেই মই ইয়াত সন্নিৱিষ্ট হৈ মই মোৰ ইচ্ছাবোৰে প্ৰগতিত বাধা দিয়া কথাটোকে স্বীকাৰ কৰিছোঁ। আনকি কোনোৱে উচ্চতম স্থিতি লাভ কৰিও প্ৰাৰ্থনা কৰিলে ই কেতিয়াও ব্যক্তিগত প্ৰাৰ্থনা নহয়, ই সকলোৰে কাৰণে কৰা হ'ব। আমি আমাৰ বাহিৰত প্ৰাৰ্থনা কৰিব বিচাৰোঁ। আমি আমাৰ জীৱনকালত এইটো দেখিছোঁ যে জীৱনৰ জন্ম হয় আৰু মৃত্যুৱে জীৱন কাঢ়ি লৈ যায়। শিশুটিৰ জন্ম মুহূৰ্তৰ পৰা মৃত্যু মুহূৰ্ত পৰ্যন্ত জীৱন শক্তিয়ে মানুহৰ মাজত চালিকা শক্তি হিচাপে কাৰ্য কৰি থাকে। আমি যেতিয়ালৈকে এক অলৌকিক শক্তিয়ে আমাক জীৱন দিছে আৰু সেই শক্তি আমাৰ মাজতে আছে বুলি অনুভৱ কৰিম, তেতিয়ালৈকে ইয়াক আমি জীৱনী শক্তি, আত্মা বা ঈশ্বৰ যি বুলিয়ে ব্যক্ত নকৰোঁ, একো কথা নাই। মোক জীৱন দিয়া আত্মা বা জীৱন শক্তি কেতিয়াও মোৰ বাহিৰত নাই। যদি মই মোৰ বাহিৰৰ কাৰোবাৰ প্ৰতি এই জীৱনৰ কাৰণে ধন্য হওঁ, তেনেহ'লে মোৰ মাজৰ এই সত্তাই কেনে অনুভৱ কৰিব? মাতৃয়ে আপোনাৰ কাৰণে আহাৰ প্ৰস্তুত কৰাৰ পিছতো যদি বাহিৰৰ আন কাৰোবাক এই আহাৰৰ বাবে প্ৰশংসা কৰা হয় আৰু তেওঁৰ প্ৰতি ধন্য হ'লে মাতৃয়ে হয়তো হাঁহিব যে এই অবোধ ল'ৰাটোৱে অলপো অনুভৱ নকৰিলে যে ময়ে তাৰ কাৰণে আহাৰ তৈয়াৰ কৰিছোঁ। এই কথাটো মন কৰা দৰকাৰ যে এই জীৱন শক্তিৰ অবিহনে মই একো কৰিব নোৱাৰোঁ। মই আনকি কথা ক'ব নোৱাৰোঁ, শুনিব নোৱাৰোঁ, ভাৱৰ আদান প্ৰদান কৰিব নোৱাৰোঁ, শুব নোৱাৰোঁ বা উঠিবও নোৱাৰোঁ। জীৱন শক্তি অবিহনে সকলো নিৰৰ্থক। আমি জানো যে ই আমাৰ মাজত আছে। হৃদয়ৰ স্পন্দন তাৰে প্ৰমাণ। মই সেই জীৱনৰ বহিঃপ্ৰকাশ। মই ইয়াক বাহিৰত বিচাৰিমনে? কথাটো অনুগ্ৰহ কৰি এবাৰ ভাবি চাওকচোন। আমি যেতিয়া ভিতৰৰ পৰা শক্তিৰ আহ্বান কৰোঁ, যেতিয়া ভিতৰৰ পৰা অনুপ্ৰাণিত হওঁ, সেই শক্তি আভ্যন্তৰীণ উৎসৰ পৰা আহে। আমাক সকলো সময়তে পৰিচালনা কৰা আন্তৰিক সত্তাৰ পৰা আহে। এই কথাটো উপলব্ধি কৰিব লাগিব যে বাহিৰৰ পৰা একো নাহে। আনকি প্ৰথম দিনাৰ অনুশীলনত আমি কোৱা প্ৰাণ আহুতিও ভিতৰৰ। সেই উৎসৰ পৰাই নিৰ্গমিত হয়। সেই উৎসই হ'ল আমাৰ হৃদয়। সেয়ে প্ৰিয় বন্ধুসকল, আকৌ লাহেকৈ চকু বন্ধ কৰক। আমি কেইমিনিটমানৰ কাৰণে ধ্যান কৰিম। এই ধাৰণা লওক যে হে প্ৰভু, তুমিয়েই মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য। আমি এতিয়াও ইচ্ছাৰ দাস, যিবোৰে আমাৰ প্ৰগতিত বাধা দিছে। তুমিয়েই একমাত্ৰ ঈশ্বৰ আৰু শক্তি, যিজনে আমাক সেই স্তৰলৈ লৈ যাব পাৰিব।
এতিয়া লাহেকৈ হৃদয়ত এই ধাৰণা লওক যে দিব্য জ্যোতিৰ উৎস মোৰ হৃদয়ত বিৰাজমান। ধ্যান আৰম্ভ কৰক।
ধ্যান সমাপ্ত কৰক। এতিয়া আপোনালোক হাৰ্টফুলনেছ অনুশীলনত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ'ল। আপুনি ইয়াক অনুশীলনত দীক্ষা লোৱাও বুলিব পাৰে। আন যিকোনো চৰ্চা বা সাধনাৰ নিচিনাকৈ, যেনে জিমলৈ গৈ শৰীৰ চৰ্চা কৰি শক্তিৰ অৰ্জা, ঠিক সেইদৰে আধ্যাত্মিক অনুশীলনতো নিয়মীয়া অভ্যাসৰ অতি প্ৰয়োজন। পুৱা কেইমিনিটমানৰ কাৰণে ধ্যান কৰাৰ চেষ্টা কৰক, যিটো আমি প্ৰথম দিনা কৰিছিলোঁ। ধ্যান শেষ হোৱাৰ পিছতে উঠি নাযাব। আপোনাৰ চকু জুৰি মৃদুকৈ তলমুৱা কৰি নিজৰ আন্তৰিক অৱস্থা অনুভৱ কৰি বুজিবলৈ চেষ্টা কৰক। সময় থাকিলে ইয়াৰ এটা টোকা ৰাখক আৰু এই অৱস্থা দিনটোত যিমান সম্ভৱ ধৰি ৰাখিবলৈ চেষ্টা কৰক। এই আন্তৰিক অৱস্থাটো আৰু অধিক পৰিশোধন কৰিব পাৰিলে ভাল। সন্ধিয়া কালত আপুনি ঘৰলৈ ঘূৰি অহাৰ লগে লগে সতেজ হৈ কিবা দৰকাৰী কাম থাকিলে কৰক, আৰু তাৰ পিছত পোনে পোনেই আমি যোৱাকালি আলোচনা কৰা সজীৱকৰণ প্ৰক্ৰিয়াটো কৰক। তৃতীয় অনুশীলনটো হৈছে আমি এতিয়া কোৱা প্ৰাৰ্থনা। প্ৰাৰ্থনাটো নিজৰ মাজত সংযোগ স্থাপনৰ কাৰণে আৱশ্যক, আৰু ইয়াক শোৱাৰ সময়ত কৰিব লাগে। আমি সুখী অনুভৱ কৰিলে বা বিষাদগ্ৰস্ত হ'লে আৰু পুৱা শুই উঠিলে সাধাৰণতে প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনা কৰাৰ আটাইতকৈ উত্তম সময় হৈছে পুৱা শুই উঠাৰ লগে লগে আৰু ৰাতি শুবলৈ যোৱাৰ আগতে। প্ৰাৰ্থনা মন্ত্ৰৰ নিচিনাকৈ কৰিব নালাগে, কিন্তু এটা শব্দৰ পৰা আনটোলৈ গতি কৰোঁতে প্ৰত্যেকটোৰে অৰ্থ হৃদয়ংগম কৰি প্ৰাৰ্থনা কৰাটো অতি উত্তম। এনে কৰিলে আপুনি লক্ষ্য কৰিব কেনেকৈ ই হৃদয় প্ৰভাৱিত কৰিছে আৰু উচ্চতৰ অস্তিত্ব বা প্ৰাণাহুতিৰ অনুভৱ জগাই তুলিছে। ই অভিজ্ঞতাৰ বিষয়। আপোনালোকেও পৰীক্ষা কৰি চাব পাৰে, এই প্ৰাণাহুতি মই অফিচতে অনুভৱ কৰিব পাৰিমনে? আপুনি অনুভৱ কৰিব, মাত্ৰ কৰি চাওক। এই প্ৰাৰ্থনাটো কৰক, নিজকে হৃদয়ৰ সৈতে সংযোগ কৰক, আৰু প্ৰাণাহুতি আপুনি য'তে আছে আপোনালৈ প্ৰবাহিত হ'ব। যেতিয়া আপুনি বিচাৰে ই উপলব্ধ হ'ব। ই এক আনন্দময় আৰু উৎসাহজনক যাত্ৰা। মই আন সকলোতকৈ এই আন্তৰিক যাত্ৰা অধিক ৰোমাঞ্চকৰ পাইছোঁ। মই 30-35 বছৰমান ব্যৱসায়ত আছিলোঁ। মোৰ এক শৈশৱ, স্কুলীয়া জীৱন, কলেজীয়া জীৱন আৰু এক পৰিয়াল আছে। এইবোৰ একোৱেই বাদ দিব নালাগে। মই এইটো বাদ দি কৰিম, সেইটো বাদ দি কৰিম আদি কথাবোৰ আৱশ্যক নহয়। ইয়াত আমি গৃহস্থ আৰু আধ্যাত্মিক জীৱনৰ মাজত সম্পূৰ্ণ ভাৰসাম্যতা পাওঁ। ভৌতিক আৰু আধ্যাত্মিক জীৱনৰ মাজত সংহতি স্থাপিত হ'লে এক আনন্দময় জীৱন হ'ব। ধ্যানৰ মাজেদি জীৱন প্ৰকৃততে অতি উপভোগ্য হয়, অতি সংবেদনশীল হয়। আপুনি শুনি ভাল পোৱা সংগীত এটা ধ্যান কৰাৰ পিছত শুনি চাবচোন আপোনাৰ কিমান ভাল লাগিছে। ধ্যান কৰিলে আপোনাৰ বন্ধুবৰ্গৰ লগত একেলগ হোৱাৰ সময়ত আৰু বিদায়ৰ মুহূৰ্তত এক সুকীয়া অৰ্থ বিচাৰি পাব। ব্যৱসায় কৰাজনৰ কাৰণে
ধ্যানে বেলেগ ধৰণে সহায় কৰে। কি কৰা উচিত, কি কৰা অনুচিত, এই সকলো নিৰ্দেশনা পোৱাত ধ্যানে সহায় কৰে। নিয়মীয়া ধ্যানে ছাত্ৰ-ছাত্ৰীকো বিষয়বোৰ সূক্ষ্মভাৱে বুজাত যথেষ্ট সহায় কৰে। প্ৰিয় বন্ধুসকল, এই অনুশীলনৰ পৰা আপোনাৰ অনুশোচনা নাহে। অনুগ্ৰহ কৰি আন্তৰিকতাৰে চেষ্টা কৰক আৰু আপোনাৰ সহযোগৰ বাবে অশেষ ধন্যবাদ। যোৱা 3 দিনত আপোনালোকে আমাৰ সৈতে সহযোগ কৰাৰ কাৰণে আমি অতিশয় আনন্দিত হৈছো। আমাৰ বিশ্বাস যে আপোনালোকে দৈনন্দিন জীৱনত সন্নিৱিষ্ট কৰিব পৰাকৈ অব্যাহত ৰাখি ধ্যানৰ গভীৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। সকলোলৈকে শুভেচ্ছা থাকিল।